উমানন্দ পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপ। এই নদীদ্বীপ গুৱাহাটীৰ কাছাৰীঘাটৰ উত্তৰে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত। প্ৰাচীন গ্ৰন্থসমূহত এই দ্বীপ ভস্মাচল, ভস্মকূট আদি বিভিন্ন নামেৰে উল্লেখ আছে। কিংবদন্তি অনুসৰি উমাক আনন্দ দিবৰ কাৰণে মহাদেৱ এই স্থানত চিৰবিদ্যমান আৰু সেইকাৰণেই এই দ্বীপটোৰ নাম উমানন্দ। আন এক প্ৰচলিত কথা অনুসৰি মহাদেৱে হেনো তেওঁৰ তৃতীয় নয়নৰ পৰা ওলোৱা অগ্নিৰে কামদেৱক ইয়াতে ভস্ম কৰিছিল। সেয়েহে এই দ্বীপক ভস্মাচল বুলিও কোৱা হয়। ইংৰাজীত এই দ্বীপটোক পিকক আইলেণ্ড বুলিও কয়, কাৰণ এই দ্বীপটো দেখাত মৌৰা চৰাই আকৃতিৰ। এই দ্বীপত ভগৱান শিৱৰ এটা মন্দিৰ আছে। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশ মতে 1694 চনত গড়গয়া সন্দিকৈ বৰফুকনে এই মন্দিৰ নিৰ্মাণ কৰাইছিল। ইয়ে আজিকালিৰ প্ৰসিদ্ধ উমানন্দ দেৱালয় নামেৰে জনাজাত। শিৱৰাত্ৰিৰ দিনা এই দেৱালয়ত ডাঙৰ উৎসৱ পালন কৰা হয়। বহু তীৰ্থযাত্ৰীৰ সমাগম ঘটে। মন্দিৰৰ মাটিকালি 13 বিঘা 3 কঠা। এই দ্বীপটোৰ আৰু অন্য দুটা মন্দিৰো আছে। এটা চন্দ্ৰশেখৰ আৰু আনটো হৰগৌৰী মন্দিৰ। চন্দ্ৰশেখৰ মন্দিৰটো 1820 চনত আহোম ৰজা চন্দ্ৰকান্ত সিংহই নিৰ্মাণ কৰিছিল আৰু হৰগৌৰী মন্দিৰটো কমলেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল। উমানন্দ মন্দিৰ দৰ্শন কৰিবলৈ গোটেই বছৰটোৱে পৰ্যটক অহা যোৱা কৰি থাকে। কিন্তু এই মন্দিৰৰ এটা মান্যতা আছে, যিয়ে শিৱৰাত্ৰিৰ দিনা নিজৰ সঁচা মনৰ পৰা মহাদেৱৰ ওচৰত আহি প্ৰাৰ্থনা কৰিব, মহাদেৱে তেওঁৰ মনোকামনা নিশ্চয় পূৰণ কৰিব। আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।